নমস্কাৰ। চাওঁতে চাওঁতে বাঁহজানী সেৱা আশ্ৰমৰ যজ্ঞৰ আজি অন্তিম দিন আৰু অন্তিম দিনতে আয়োজন হয় পূৰ্ণাহুতি। গতিকে আজিৰ এই অন্তিম দিনৰ পূৰ্ণাহুতি কাৰ্যসূচী কেনেদৰে সম্পাদন কৰা হয় বা পূৰ্ণাহুতিৰ লগত সংগতিপূৰ্বকভাৱে মহাবিষ্ণুৰ যজ্ঞত কি আৰু অন্যান্য কাৰ্যক্ৰমণিকা থাকে এই আধ্যাত্মিক যজ্ঞ অনুষ্ঠানখিনিত, আহক জানিবলৈ আমি আজিৰ এই ভিডিঅ'টো চাওঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চাইছোঁ যে মহাবিষ্ণু যজ্ঞৰ অন্তিম দিনৰ যি পূৰ্ণাহুতিৰ অনুষ্ঠান, সেই পূৰ্ণাহুতিৰ অনুষ্ঠানতনো কি উৎসৱ চলে বা কি আয়োজন হয়, কেনেদৰে পূৰ্ণাহুতি অনুষ্ঠানখিনি সম্পাদন কৰা হয়, জানিবলৈ আজিৰ এই ভিডিঅ'টো বিষ্ণু যজ্ঞৰ অন্তিম দিনৰ যি কাৰ্যসূচী পূৰ্ণাহুতি, এই পূৰ্ণাহুতিৰ অন্যতম এটা কাৰ্যসূচী আছে অন্ন বা ভোগ দিয়া যিটো প্ৰথা। বিষ্ণুৰ যি পুৰুষোত্তম মন্ত্ৰ আছে, এই পুৰুষোত্তম মন্ত্ৰেৰে 16 বাৰ পায়সৰ আহুতি দিয়া হয়। আৰু এটা লোকবিশ্বাস আছে বা বৈদিক বিশ্বাস আছে, এই পৰমান্ন বিষ্ণুৰ নামত 16 বাৰ দিয়াৰ পিছত, পুৰুষোত্তম মন্ত্ৰেৰে 16 বাৰ দিয়াৰ অন্তত যিখিনি পায়সৰ অৱশিষ্ট ৰৈব, সেই অৱশিষ্ট পায়স বা অন্ন যদি নিসন্তান দম্পতীয়ে গ্ৰহণ কৰে, তেতিয়াহ'লে সন্তান হয় বুলি বৈদিক ধাৰণা কৰিব পাৰি বা বিশ্বাস কৰিব পাৰি। বা বিভিন্ন সময়ত এনেকুৱা বিশ্বাসৰ আলমতে সন্তান প্ৰাপ্তও হৈছে। এই যজ্ঞবেদীতেই এনেকুৱা পৰমান্ন গ্ৰহণ কৰি, অৱশিষ্ট পৰমান্ন গ্ৰহণ কৰাৰ পিছত নিসন্তান দম্পতীয়ে সন্তান সম্ভৱা হৈ পৰিছে। গতিকে যি বিশ্বাস, সেই বিশ্বাসৰ মতে চলিলে নিশ্চিতভাৱে তাৰ ফলো পোৱা যায়। গতিকে এই পূৰ্ণাহুতিৰ লগত সংগতিপূৰ্বকভাৱে অনুষ্ঠিত হোৱা এইটো এটা অন্যতম অন্নভোগ দিয়া বা পৰমান্ন বিষ্ণু পুৰুষোত্তম মন্ত্ৰেৰে দিয়া এটা প্ৰথা। আৰু ইয়াৰ পিছত কেনেকুৱা কি প্ৰথা আছে চাবলৈ চাওঁ, আৰু পৰমান্ন আহুতি দিয়াখিনিও দেখুৱাবলৈ আছে। এয়া পৰমান্ন আহুতি কৰিছে অগ্নিকুণ্ডত। বিষ্ণুৰ পুৰুষোত্তম মন্ত্ৰৰে দিয়া হয় এনেদৰে পায়স আহুতি। আহুতিৰ দিনাই দিয়া হয় পৰমান্ন বা পায়স আহুতি দিয়াৰ পিছতেই নৱগ্ৰহ আৰু নৱগ্ৰহৰ প্ৰত্যাধি দেৱতাৰ নামত দিয়া হয় এই কাষ্ঠ আহুতি। এইবিলাক কাষ্ঠ আহুতি, আৰু এই কাষ্ঠ আহুতিসমূহ দিয়া হ'ব নৱগ্ৰহৰ নামত। আৰু নৱগ্ৰহৰ যি অধিদেৱতা, প্ৰত্যাধি দেৱতা, এই অধিদেৱতা আৰু প্ৰত্যাধি দেৱতাবিলাকৰ নামত এনেদৰে কাষ্ঠ আহুতি দিয়া হয়। এয়া মহাবিষ্ণু যজ্ঞৰ অন্তিম দিনৰ যি কাৰ্যসূচী চলি আছে ইতিমধ্যে ৰাতিপুৱাৰে পৰা। আৰু এই পূৰ্ণাহুতিৰ দিনাই অন্যতম এটা পূজা হয়, যিটো পূজা আমি জল আহৰণৰ দিনাও দেখুৱাইছিলোঁ যে ক্ষেত্ৰপাল পূজা। আজিও অন্তিম দিনৰ এই কাৰ্যসূচীখিনিত এটা ক্ষেত্ৰপাল পূজা হয়। আৰু ক্ষেত্ৰপালসকলক সন্তুষ্ট কৰি ৰাখিবলৈ আৰু এই পূৰ্ণাহুতিৰ যি সময়, সেই সময়খিনিত যাতে ক্ষেত্ৰপালসকলে আহি এই যজ্ঞ অনুষ্ঠানত যাতে বিধি পথালি দিব নোৱাৰে, তাৰ কাৰণে এই যজ্ঞৰ কাৰ্যসূচীৰ মাজতে অন্যতম এটি কাৰ্যসূচী থাকে ক্ষেত্ৰপাল পূজা। গতিকে এইখিনি ক্ষেত্ৰপালৰ নামত অৰ্পণ কৰা হৈছে। আৰু এইখন ভেলত, এখন কলৰে ভেল বজোৱা হৈছে। ইয়াতে ক্ষেত্ৰপাল পূজা হৈছিলে। আৰু এতিয়া যিজন যজমানে এইবাৰৰ এই সাৰ্বজনীন মহাবিষ্ণু যজ্ঞভাগ নিবেদন কৰাইছিলে, তেওঁ এতিয়া এই ক্ষেত্ৰপাল পূজাৰ অন্তত এইখন ভেল পানীত এনেদৰে এৰি দিব, বা এনেদৰে তেওঁ ক্ষেত্ৰপালসকলৰ নামত এইখিনি পূজা অৰ্চনাৰ অন্তত এনেদৰে ক্ষেত্ৰপালৰ নামত নিবেদন কৰিলে। আৰু এতিয়া ইয়াৰ পিছৰ যিটো কাৰ্যসূচী, পূৰ্ণাহুতিৰ কাৰ্যসূচী, সেইখিনি আমি দেখুৱাবলৈ যত্নপৰ হ'ম। গতিকে দিনজোৰা অনুষ্ঠানৰ যি শেষৰ অন্তিম দিনৰ কাৰ্যসূচী, সেই অন্তিম দিনৰ কাৰ্যসূচীৰ আগমুহূৰ্তৰে ক্ষেত্ৰপাল পূজা। তাৰ আগতে ইতিমধ্যে আহুতি পৰ্ব, পৰমান্ন আহুতিদান, কাষ্ঠ আহুতিদানকে আদি কৰি গোটেইখিনি কাৰ্যসূচী আপোনালোকৰ ওচৰত দেখুৱাইছোঁ। এতিয়া আহক আমি যাওঁ পূৰ্ণাহুতি আহি গ'ল। গতিকে এয়া পূৰ্ণাহুতি, এইবিলাক নাৰিকলে এতিয়া এয়া যজ্ঞ কুণ্ডত দিয়া হ'ব ভগৱান বিষ্ণুৰ নামত পূৰ্ণাহুতি, মহাপূৰ্ণাহুতি। গতিকে ইতিমধ্যে নাৰিকলবিলাক উচৰ্গা কৰি থকা হৈছে। বিভিন্নজন ধৰ্মীয় লোকে বা ধৰ্মপ্ৰাণ লোকে তেওঁলোকৰ মনৰ কামনা পূৰণৰ নিমিত্তে যি বিষ্ণু দেৱতাৰ নামত এই নাৰিকল আহুতি প্ৰদান কৰিছে, এইবিলাক তেওঁলোকৰ নাম গোত্ৰ ধৰি এনেকৈ কিছু সময় পিছতে
পূৰ্ণাহুতি দিয়া হ'ব। ইতিমধ্যে পূৰ্ণাহুতি যি আমাৰ এয়া পূৰ্ণাহুতি অনুষ্ঠান আৰম্ভ হ'ব ওলাইছে আৰু ইতিমধ্যে অসমৰ জনপ্ৰিয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহি এই যজ্ঞ মণ্ডপত উপস্থিত হৈছে। এয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহি উপস্থিত হৈছে। নাৰিকলৰ আহুতি এনেদৰে সামৰণি পৰিল আজিৰ মহাবিষ্ণু যজ্ঞৰ 5দিনীয়া কাৰ্যসূচীৰ অন্তৰ এয়া পূৰ্ণাহুতিৰ অনুষ্ঠান এনেদৰে সামৰণি পৰিল আৰু এয়া যজ্ঞৰ সুন্দৰ আহুতি হৈ ইমানতে আজিৰ পূৰ্ণাহুতি সমাপন হ'ল। গতিকে পৰৱৰ্তী সময়ত আকৌ এনেকুৱা আধ্যাত্মিক বাৰ্তা দি যাবলৈ যত্ন কৰিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।